শীতকালত উজ্জ্বল মুখৰ অধিকাৰী হ'বলৈ মুখমণ্ডলৰ বিশেষ যতন লোৱাটো প্ৰয়োজনীয়। বৰ্তমান সময়ত বৰ্ধিত প্ৰদূষণ, দুৰ্বল আহাৰ আৰু পৰিৱেশ অভাৱৰ বাবে মানুহ বিভিন্ন ধৰণৰ সমস্যা ছালৰ আৰম্ভ হয়। ছালৰ সমস্যা পিম্পলছ, দাগ, ক'লা দাগ পৰা আদি থাকে। ইয়াৰ ফলত মুখখন নিৰস হৈ পৰা দেখা যায়। ছালৰ যতন উপলব্ধিৰ ফলত এই ছালৰ সমস্যাবোৰ বৰ সকাহ পাব। ৰাতি কিছুমান ঘৰত বনোৱা ফেচ পেক প্ৰয়োগ কৰি মুখমণ্ডল ধুনীয়া হৈ পৰাৰ লগতে নিখুঁত ছাল ঘূৰাই সহায় কৰিব। এই পেককেইটাই জানি লওক কি সামগ্ৰীৰে মুখত উজ্জ্বলতা ঘূৰাই পাব বা মুখখন ধুনীয়া কৰিব। 1 নম্বৰ, এল'ভেৰা আৰু গ্লিচাৰিন। এই ফেচ মাস্ক তৈয়াৰ কৰিবলৈ এল'ভেৰা জেলত গ্লিচাৰিন যোগ দিয়ক 3 চামুচ সমান পৰিমাণৰ লৈ। তাৰপিছত ইয়াক মুখত লগাওক। 20 মিনিট শুকোৱালৈকে অপেক্ষা কৰক। পিছত মুখখন পৰিষ্কাৰ পানীৰে ধুই ল'ব। এল'ভেৰাত থকা জেলে হাইপাৰ পিগমেণ্টেশ্যন আঁতৰাই সহায় কৰে, যাৰ ফলত ছাল ধুনীয়া আৰু উজ্জ্বল হৈ পৰে। 2 নম্বৰ, বাদাম ফেচ পেক। ইয়াৰ বাবে গাখীৰত 4 পৰা 5টা কাঠবাদাম তিয়াই ৰাখক। ৰাতিটো পুৱা বাদামৰ বাকলিবোৰ এৰুৱাই এটা পেষ্ট তৈয়াৰ কৰি মুখত লগাওক। তাৰপিছত পুৱা উঠি দেখিব আপোনাৰ মুখখন কিমান সুন্দৰ, উজ্জ্বল, চিকমিকীয়া হৈ গৈছে। কাঠবাদামত থকা এণ্টিঅক্সিডেণ্টে ছাল পৰা বিষাক্ত বস্তুবোৰ আঁতৰাই ছালখন ধুনীয়া উজ্জ্বল কৰে। 3 নম্বৰ, ওটছ আৰু মৌ। ওটছ আৰু মৌ মিহলি কৰি এটা পেষ্ট তৈয়াৰ কৰি লওক। তাৰপিছত ৰাতি শোৱাৰ আগতে মুখত এই পেষ্টটো লগাওক। গোটেই ৰাতি এনেদৰে এৰি দিয়ক। পুৱা উঠি সতেজ পানীৰে মুখখন ধুই ল'ব। এই ফেচ মাস্কে ছালখনক আৰ্দ্ৰতা কৰি ৰখাত সহায় কৰে আৰু ছালখন ধুনীয়া উজ্জ্বল কৰে। 4 নম্বৰ, বিলাহী আৰু নেমু। এই ফেচ মাস্কটো তৈয়াৰ কৰিবলৈ বিলাহীখিনি গুটি উলিয়াই এটা পেষ্ট বনাই লওক। এতিয়া ইয়াত 2 চামুচ নেমুৰ ৰস যোগ দিয়ক। এতিয়া এই পেষ্টটো মুখ আৰু ডিঙিত ভালদৰে লগাওক। 20 মিনিটমান লগোৱাৰ পাছত ঠাণ্ডা পানীৰে ধুই পেলাব। নেমুৱে স্কিনৰ তেলীয়া পদাৰ্থ আঁতৰাই ছালখন ধুনীয়া, উজ্জ্বল আৰু মিহি কৰাত সহায় কৰে। ভাল ফলাফল পাবৰ বাবে সপ্তাহত 3 বাৰ এই ফেচ মাস্কটো ব্যৱহাৰ কৰিব পাৰে।